কেতিয়াবা এবছৰত 1000 টকা বহায় আৰু কেতিয়াবা নবহায়। এনেকে আৰু কাম কৰি লাভ নাই। সঁচাকে ময়ো কিন্তু বহুত অশান্তি পাইছোঁ। তাকে হেও কামটো নকৰিলেও নহয়, ঘৰখনো দিগদাৰ হয়। মোৰ লগৰ এটাই কৈছে এটা ভাল কাম আছে হেনো। গুৱাহাটী যাব লাগিব, যাওঁ নেকি? আমি হ'লো ছোৱালী মানুহ, গুৱাহাটীত গৈ কাম কৰিব পাৰিম জানো? সেই নোৱাৰানো কি কথা আছে, তাত ৰুম ল'ব লাগে আৰু কামহে কৰিব লাগে। তই যদি যাৱ ময়ো ঘৰত কথাটো পাতিমগৈ। আজি সৰু ভাইটি নাই অহা নেকি? আজি আমাৰ লগত নেখেলিব নেকি? তোমালোকে ইয়াতে কি কৰি আছে? ভাইটিজনলৈ ৰৈ আছো। ভাইটিজন আজি ঘৰত নাই নহয়, ৰাতিপুৱাই দেউতাকৰ লগত ক'ৰবাত গৈছে। আমি ইমান সময় এনেই ধৰো। ব'লা আমি এতিয়া যাওঁ। উফ মা, তই কথাবোৰ নুবুজানো কিয়? সি মোৰ লগৰ ল'ৰা হয়, লগৰ ল'ৰা হৈ আৰু মোৰ বেয়াটো ভাবিব নেকি? উফ ৰাম, ভাল নালাগিলে মই গুচি আহিম নহয়। মই অকলে নাযাওঁ নহয়, দীপিকাও যাব মোৰ লগত। হ'ব দে, তই বেয়া পোৱা কাম মই নকৰোঁ নহয় তাত। কথাখিনি শুনি বহুত লাজ পাইছোঁ দেই। কি দিন পৰিলেও তাই মাইকী মানুহ হৈ এনেবোৰ কাম কৰিবলৈ লাজ নালাগে অ'। সমাজখন কোন দিশে গতি কৰিছে একো ধৰিব পৰা নাই বাইদেউ। মোৰ অকলে অকলে ঘৰত থাকিবলৈ মন নবহে কাৰণেহে আপোনাৰ ওচৰলৈ আহিছোঁ। সেই আপুনি অহা কাৰণে মই বেয়া পাম নে? ৰ'বচোন, আমাৰ দুগৰাকীৰ কাৰণে দুকাপ চাহ কৰি লৈ আহিছোঁ। আজি তাৰপৰা বিয়া হৈছে নি? ইমান মানুহ আহিছে যে। বা আজি মিটিং আছে। তহঁতি একো নাজানো, কাৰোবাৰ ঘৰৰ ওপৰত বিচাৰ আছে। অকণমান ৰচোন দেই তহঁতি। আমি এতিয়া আলোচনাটো আৰম্ভ কৰোঁ নে কি? তুমি তিৰোতা মানুহ হৈ এনেকুৱাখিনি কাম কৰিব লাগেনে বাৰু? কথাবোৰ আপোনালোকে যেনেকৈ ভাবিছে তেনেকুৱা একোৱেই নহয়। আচলতে শুনিছানে? কি হ'ল? কেলে মাতি আছে? নহয় মানে কটাৰীখন কি হ'ল? কটাৰীখন কেলে এতিয়া? এতিয়া বাবা আছিলো খাব লাগিছিল, পেচাবটো উঠু কৰি আছে নহয়। এতিয়া বাবা খাব নালাগে, এতিয়া বলকচোন আগতে চব্জিখিনি কাটি দিয়ক। চব্জি? বলা বলা বলা। তহঁতক যে মই লিষ্টখন দিলোঁ, ভালকৈ বজাৰ কৰিবি দেই, যাতে খানাটো ধুনীয়াকৈ হৈ যায়। ই বজাৰ কৰাত ভালেই। বাইদেউ, মই ব্ৰইলাৰ মাংস নাখাওঁ। বা মই ব্ৰইলাৰ মাংস খামেই খাম। তোমালোকে দেখোন এজনীয়ে খোৱা এজনীয়ে নোখোৱা, মই দেখোন বিপদতে পৰিম। কি কৰিম এতিয়া বাৰু? বা তেতিয়াহ'লে কাম এটা কৰোঁ, ব্ৰইলাৰো অকণমান আনো, লোকেলো অকণমান আনো। বা ই ঠিকেই কৈছে, দুইটাই মিলাই অনাই ভাল। হ'ব তেতিয়াহ'লে যা মিলাই আন। কি হ'ল? কাটিলে। এই মানুহজনে চব্জিখিনিও কাটিব নোৱাৰে। কটা নাই। এই মানুহজনৰ কি হ'ল মোৰ? কাটিলে চাওঁচোন, বেছিকে কাটিলে নেকি? নাই কটা, অকণমান এয়া। নাই কটা বুলি ক'লে নহ'ব নহয়। তেতিয়াতো বেছি চিন্তা কৰা। মোৰ চিন্তা হৈছে এতিয়া এইবিধ মই কেনেকৈ হাতেৰে পিচিম। আনফালে মই খাওঁ বুলি কোনো গম নাপায়, কাক পিচিব দিম, কাক কাটিব দিম মই। হ'ব, আপুনি ইমান চিন্তা কৰিব নালাগে নহয়, মই কাটিম, আপুনি যাওক। তুমি পাৰিবা? পাৰিমতো। কাটা কাটা। সেইটো কেনেকে খেলে? এনেকে মানুহ যাব। মই শিকাইছো। মোকো শিকাই দিয়া। বা কেতিয়া আহিব? তোমালোকৰ বা সোনকালে আহি পাবহি। বা আহিলে মোলৈ
চকলেট আনিবনে? তোমালোকৰ বায়ে তোমালোকৰ কাৰণে সকলোখিনি বস্তু লৈ আহিব। মা চিপছ আনিছে। তোমালোকৰ মায়ে চিপছ আনিছে। তোমালোকে এতিয়া খেলা দেই, মই তোমালোকৰ কাৰণে কিবা এটা বনাই আনিছোগে। হেল্ল'। হেল্ল'। অঁ, কেইটা বজাত যাব লাগিব বাৰু? ৰাতি 3টামান বজাত যাম দেই। অঁ, ৰাতি আমাৰ ইয়াত যোৱাটো অলপ দিগদাৰ হয়, তথাপিও মই এবাৰ ট্ৰাই কৰিম বাৰু। আচ্ছা, এই হেৰি নহয়, দীপিকাই আমাৰ ৰিলেশ্যনটোৰ কথা গম পাই নেকি? নাই নাই নাই, তাই এইবোৰ কথা একোৱে গম নাপায়। দীপিকাক এইবোৰ কথা নকবা দেই। বাৰু হ'ব দিয়া, মই ৰাতি ৰেডি হৈ থাকিম বাৰু। তুমি গৈছিলা বা সোনকালে পাবহি, এতিয়ালৈকে পোৱাহিয়ে নাই যে। কেলে চিন্তা কৰিছা? বা আহিব 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 বুলি ৰৈ আছোচোন, এতিয়ালৈকে আহিয়ে পোৱাহি নাই। বাবা আহিব। তোমালোকে চিন্তা নকৰিবা, বা সোনকালে আহিব। তেনেহ'লে মই যাওঁ, বা আহিলে আকৌ আহিম। তহঁতে ভালে আছনে? এই আমাৰ ভালেই দেই। একদম বিন্দাছ আছো। যোৱাকালি মই এটা নতুন ফোন কিনিলো নহয়, তই পাৰিলে আহিবি দেই। নাযাওঁ মই। আমি বিন্দাছ আছো, তইও পাৰিলে আহ আকৌ। নাই ঘৰে থাক, মই নাযাওঁ দেই। নাহ যদি হ'ব দে আৰু, নিজে পস্তাবি নহয় এদিন। আজি খানাটো ইয়াতে হ'ব দেই। আজি বাইদেৱে বজাৰ কৰিব, আমি খানা বনাম। যোৱা তোমালোকে বাইদেউক কৈ থৈ আহাগৈ। আজি ব্ৰইলাৰ নে লোকেল? আজি দুইটাই হ'ব, ব'ল বাইদেউক কৈ থৈ আহোঁ। এইকেইজনীৰ লগত আৰু নোৱাৰি দেই। গুৱাহাটীলৈ গৈ মোক চাগে পাহৰিয়ে গ'লি ন? সেই পাহৰি যোৱা নাইও, এইকেইদিন অকণমান ব্যস্ত কাৰণেহে ফোন কৰিব পৰা নাই। এদিন সময় লৈ ঘৰলৈ আহাচোন, মোৰো বহুত মনত পৰি আছে নহয় তোমালৈ। বাৰু গৈ আছোঁ কম দিনৰ ভিতৰতে ঘৰলৈ। আমাৰ ছোৱালীজনী যদি তাইৰ লগত আছে, মোকো কথা পাতিবলৈ দিয়কচোন। তাই নাই নহয়, ক'ৰবাত লগৰ লগত ওলাই গৈছে। তাই হেনো লগৰ ছোৱালীৰ লগত বাহিৰলৈ ওলাই গৈছে। ঠিক আছে, হ'ব দিয়া বাৰু, মই পাছত কথা পাতিম। চব্জিখিনি কাটি দিব পাৰিব? পাৰিম, আকৌ খান বনাই দিব পাৰিবা। হ'ব আৰু তেতিয়াহ'লে নালাগে কাটিব। চুঙা চাই খোপাটো দিলি নে? আহা না, আৰে কিমান ভিতৰত সোমাই থাকিবা? মোৰ লগত ফটোৱামি কৰিবলৈ চেষ্টা নকৰিবি। আৰে বাবা, এতিয়া তুমি টাউনত আছা ন, কি কথা কয় এইবিলাক? মই যদিও টাউনত আছোঁ, মই কিন্তু গাঁৱৰ ছোৱালী, মনত ৰাখিবি। এইবিলাক ফটো কথা তোৰ মাৰ বাপেৰক আৰু ভনীয়েৰক কবি, মোক নকবি। মা ভণ্টিটো ঘৰতে আছে ন, তুমিতো মোক জান। নেক্সট টাইম যদি তই এইবিলাক কথা মোৰ আগত ক, তোৰ কিন্তু অৱস্থা বেয়া হ'ব দেই। ময়ো দীপিকা হয় কিন্তু। হ'ব, আজি মোৰ এইফালে যোৱা কাম নাই নহয়, বেলেগ দিন দুজনীকে লৈ যাম দেই। হ'ব বাইদেউ, আজি ময়ো মা পাপাৰ লগত ক'ৰবাত যাবলৈ আছে। খুব পাহৰিয়ে গলো, আজিও মোক ক'ৰবাত যাবলৈ আছে। তই দেখোন মা পাপাতকৈ মোৰ লগতহে বেছিকে থাক। হেল্ল', বহুত ডাঙৰ কথা এটা হ'ল নহয়। দীক্ষিতাক কোনোবাই ৰেলৰ ট্ৰেকত মাৰি পেলাই থৈ গ'ল। কি কোৱা? ৰ'বা মই ফোন কৰিছোঁ ৰ'বা। বৌ, নব মাত দিয়কচোন। আহিছা কিয়? আপোনালোকৰ ছোৱালীৰ ডেড বডি হেনো পল্টন বজাৰত পাইছে, কোনোবাই মাৰি থৈ গ'ল। কি? বাইদেউ কি হৈছে বহকচোন। কোন ক'ত আছ? পানী আন, বিচনী আনচোন, বিচনী আন। বাইদেউ ধৈৰ্য ধৰকচোন, ধৈৰ্য ধৰক। বাইদেউ কথাটো শুনি বেয়াই লাগিলে পাই। বেয়া লাগিছে হয়, কিন্তু মাক বাপেকৰ গাতো দুখ আছে। মাক বাপেকৰ গাত আকৌ কিয় দুখ থাকিব?
ল'ৰা ছোৱালীয়ে বাহিৰত থাকি কি উপাৰ্জন কৰিছে কি কৰিছে মাক বাপেকে চকু দিয়াটো দায়িত্ব। তই ঠিকেই কৈছ। মই এতিয়াহে বুজিছোঁ মাক বাপেকৰ গাতো দুখ আছে। এতিয়া বৈ। বৈ